ভগৱান শ্ৰীকৃষ্ণই এষাৰ সুন্দৰ কথা কৈছিল, এই জীৱনত কোনো বস্তুৰে স্থায়ী নহয়। সেইবাবে নিজকেও ইমান চিন্তাত ডুবাই নাৰাখিব, পৰিস্থিতি এদিন নিজেই সলনি হ'ব। ভগৱান শ্ৰীকৃষ্ণই ভাল মানুহৰ পৰীক্ষা বহুত লয়, কিন্তু সাৰথি হৈও থাকে। বেয়া মানুহক শ্ৰীকৃষ্ণই বহু কিবা কিবি দিয়ে, কিন্তু তেনে মানুহৰ কাষত তেওঁ নাথাকে। জীৱনত দুজন মানুহৰ দৰেই হ'ব লাগে, এক শ্ৰীকৃষ্ণ যি যুদ্ধ নকৰাকৈও বন্ধুত্ব জয় নিশ্চিত কৰে, আৰু আনজন কৰ্ণ যি হাৰিম বুলি জানিও বন্ধুত্ব পক্ষত যুদ্ধ কৰে। শ্ৰীকৃষ্ণই কৈছে, জন্ম লোৱাজনৰ বাবে মৃত্যু নিশ্চিত, যেনেকৈ মৃত্যু হোৱাজনৰ বাবে জন্ম। সেইবাবে যিটো অপৰিহাৰ্য সেইটো কেতিয়াও দুখ কৰিব নালাগে। আপুনি কেতিয়া শুদ্ধ আছিল সেয়া কোনেও মনত নাৰাখে, কিন্তু আপুনি ভুল কেতিয়া আছিল সেয়া সকলোৱে মনত ৰাখে। শ্ৰীকৃষ্ণই কৈছে, মই কাৰো ভাগ্য নবনাওঁ আৰু কাকোকে কৰ্মফল নিদিওঁ। যি যেনেকুৱা কৰ্ম কৰে ফল তেনেকৈ পায়। মই সকলো প্ৰাণীকেই সমদৃষ্টিৰে চাওঁ, কোনো মোৰ বেছি প্ৰিয়ও নহয়, কম প্ৰিয়ও নহয়। কিন্তু যিজনে মোক প্ৰেমেৰে আৰাধনা কৰে তেওঁ মোৰ ভিতৰত থাকে, আৰু মই তেওঁৰ ধ্যান ৰাখোঁ। তোমাৰ কি গ'ল যাৰ কাৰণে তুমি কান্দিছা? তুমি আনিছিলা কি যি তুমি হেৰুৱালা? তুমি কি জন্ম দিছিলা যি নাশ হৈ গ'ল? না তুমি কিবা আনিছিলা, না তুমি কিবা লৈ যাব পাৰিবা। যি লৈছা ইয়াৰ পৰাই লৈছা, যি দিছা ইয়াতেই দিছা। যি লৈছা তেওঁৰ পৰাই লৈছা, যি দিছা তেওঁকেই দি দিছা। যদি আপুনি কাৰোবাৰ সৈতে মিত্ৰতা কৰিব নোৱাৰে, তেন্তে তেওঁৰ সৈতে শত্ৰুতা কৰাও উচিত নহয়। যি হ'ল সেয়া ভাল হৈছে, যি হৈ আছে ভালেই হৈ আছে, যি হ'ব সেয়াও ভালেই হ'ব। অতীতক লৈ দুখ নকৰিবা, ভৱিষ্যতৰ চিন্তা নকৰিবা। এতিয়া বৰ্তমান চলি আছে। এবাৰ ৰাধাই শ্ৰীকৃষ্ণক সুধিলে, মাধৱ, প্ৰেমৰ আচল অৰ্থ কি? শ্ৰীকৃষ্ণই হাঁহি হাঁহি ক'লে, ৰাধা, য'ত মতলব আছে তাত প্ৰেমেই বা ক'ত আছে? প্ৰেম এনেকুৱা এক অনুভৱ যি মানুহক কেতিয়াও হাৰিবলৈ নিদিয়ে। যাৰ ঘৃণা এনেকুৱা এক অনুভৱ যি মানুহক কেতিয়াও জিকিবলৈ নিদিয়ে। শ্ৰীকৃষ্ণই কৈছে, যিজন মানুহে আপোনাক মূল্য নিদিয়ে সেইজন মানুহৰ লগত থকাতকৈ অকলেই থাকক। প্ৰেম আৰু ভাগ্য একেলগে নচলে, কাৰণ ভাগ্যত যিজন আছে সেইজনে কেতিয়াও প্ৰেম নহয়, আৰু যাৰ প্ৰতি আমাৰ প্ৰেম হয় তেওঁ আমাৰ ভাগ্যত নাথাকে। প্ৰতিটো মূল্যৱান সামগ্ৰী উঠাবলৈ তলমূৰ কৰিবই লাগিব। মা দেউতাৰ আশীৰ্বাদো ইয়াৰ ভিতৰতেই অন্যতম। যদি মানুহে শিক্ষাৰ পূৰ্বে সংস্কাৰ, ব্যৱসায়ৰ পূৰ্বে ব্যৱহাৰ আৰু ভগৱানৰ পূৰ্বে পিতৃ মাতৃক চিনি পায়, তেতিয়া জীৱনত কোনো জটিলতাই নাথাকে। স্বাৰ্থৰে হাজাৰ সম্পৰ্ক বনাবলৈ চেষ্টা কৰক, কেতিয়াও বনাব নোৱাৰে। প্ৰেমেৰে গঢ়া সম্পৰ্ক যিমানেই ভাঙিবলৈ চেষ্টা নকৰক, কেতিয়াও ভাঙিবলৈ নোৱাৰে। প্ৰতিজন মানুহৰ ভিতৰত শক্তি আৰু দুৰ্বলতা দুয়োটাই থাকে। মাছে জংঘলত কেতিয়াও দৌৰিব নোৱাৰে, আৰু বাঘ পানীত কেতিয়াও ৰজা হ'ব নোৱাৰে। এবাৰ ক্ষমা কৰি ভাল হৈ যোৱা, কিন্তু দ্বিতীয়বাৰ সেইজনৰ ওপৰত ভৰসা কৰি মূৰ্খ নহ'বা। ভাগ্যশালীজনে অলপমান বেয়া হ'লেই ভগৱানক গালি দিয়ে, কিন্তু দুৰ্ভাগ্যই লগ নেৰাজনৰ লগত সামান্য ভাল হ'লেই ভগৱানক স্মৰণ কৰে আৰু ধন্যবাদ দিয়ে। যেতিয়া আমাৰ মন দুৰ্বল হয় তেতিয়া পৰিস্থিতিয়েই সমস্যা হৈ পৰে। যেতিয়া মনটো স্থিৰ হৈ থাকে তেতিয়া পৰিস্থিতি প্ৰত্যাহ্বান হৈ পৰে, আৰু যেতিয়া মন মজবুত হৈ পৰে তেতিয়া পৰিস্থিতি সুযোগ হৈ পৰে। মানুহৰ মানৱতা তেতিয়াই নষ্ট হয় যেতিয়া তেওঁ আনৰ দুখত হহা আৰম্ভ কৰে।
সময়ে শিকাই যায় জীৱনে কাৰোলৈ অপেক্ষা নকৰে আৰু কাৰো বাবে ৰৈও নাথাকে। বিষ সকলোৰে বাবে একেই, কিন্তু ধৈৰ্য সকলোৰে বাবে বেলেগ বেলেগ। কোনোবা হতাশা হৈ ভাঙি পৰে, কোনোবা আকৌ সংগ্ৰাম কৰি উজলি উঠে। যিজনে মনটো জয় কৰিছে তেওঁৰ বাবে মনটোৱেই সৰ্বশ্ৰেষ্ঠ বন্ধু। যি সেৱা কৰিব পৰা নাই তেওঁৰ বাবে তেওঁৰ মনটোৱেই আটাইতকৈ ডাঙৰ শত্ৰু। নিগেটিভ চিন্তা নিশ্চিতভাৱে আহিব, কিন্তু তাক আপুনি কিমান গুৰুত্ব দিব সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। সদায় মনত ৰাখিব, ভাল দিনৰ বাবে বেয়া দিনৰ সৈতে যুঁজ দিবই লাগিব। এই জীৱনত একো স্থায়ী নহয়, সেইবাবে নিজেও ইমান চিন্তাত ডুবি নাথাকিব। কাৰণ পৰিস্থিতি যিমানেই জটিল নহওক, লাগিলে সলনি নিশ্চয় হ'ব। সংসাৰত সমস্যাৰ তালিকা যিমানেই দীঘলীয়া নহওক কিয়, ভগৱানৰ কৃপা দৃষ্টিৰ তুলনাত সেয়া নগণ্য মাত্ৰ। প্ৰেৰণাৰ আটাইতকৈ চোৰতা আপোনাৰ মানসিকতা। সেইবাবে সদায় ডাঙৰকৈ ভাবিব আৰু জিকিবলৈ নিজকে প্ৰেৰণা যোগাব। যিজনে মনটো জয় কৰিলে তেওঁ পৰমাত্মাক পালে, কিয়নো তেওঁ শান্তিৰ মাৰ্গ পালে। এনেকুৱা মানুহৰ বাবে সুখ দুখ, ঠাণ্ডা গৰম, মান অপমান একেই ধৰণৰ। সমস্যা সদায় ভাল মানুহৰ মাজলৈহে আহে, কাৰণ সেইখিনি ভালদৰে শেষ কৰাৰ শক্তি তেওঁলোকৰহে থাকে। যিয়ে যি কয় ক'বলৈ দিয়ক, আপুনি কেৱল মনে মনে থাকক। কাৰণ সূৰ্য যিমানেই উজ্জ্বলকৈ নোলাওক কিয়, সাগৰ কেতিয়াও নুশুকায়। য'ত আপোনাৰ মূল্য নাই তাত থকাটো অনুচিত, সেয়া লাগিলে ঘৰেই হওক বা কাৰোবাৰ মনেই হওক। যেতিয়া কোনোবাই হাতখন আৰু সংগ দুয়োটাই এৰি দিয়ে, তেতিয়া ভগৱানে কোনোবা নহয় কোনোবা এজনক পঠিয়াই দিয়ে। যি মনটো নিয়ন্ত্ৰণ নকৰে তেওঁৰ বাবে মনটোৱেই শত্ৰুৰ সমান হয়। হে অৰ্জুন, মানুহে যি মন যায় হ'ব পাৰে যদি তেওঁ বিশ্বাসেৰে ইচ্ছিত বস্তুটোৰ ওপৰত অহৰহ চিন্তন কৰে। কেৱল দুখীয়াৰ সন্মুখত জয়ী হৈ বিজয়ী নহয়। যি বুদ্ধি এৰি ভাৱনাত ডুব যায় তেওঁক যিকোনো লোকেই মূৰ্খ বনাব পাৰে। সময়ৰ পূৰ্বে পোৱা বস্তুৱে মূল্য হেৰুৱায়, সময়ৰ পিছত পোৱা বস্তুৱে মহত্ব হেৰুৱায়। আপোনাৰ বিশ্বাসে এটা পৰ্বতৰ শিখৰলৈ আপোনাক লৈ যাব পাৰে, কিন্তু আপোনাৰ মনৰ সন্দেহে দ্বিতীয় এটা পৰ্বত থিয় কৰাব পাৰে। ভিডিঅ'টো যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।